हेलो एवरीवन की खबर आपनालोकर आशा करो সকলো ভালে আছে আৰু আজি মই দুপৰীয়া বনালো এখন পুই শাক আৰু মাছৰ ব্যঞ্জন হেহে পুই শাক আৰু আলু মই এনেকৈ কাটি ললো সৰু সৰুকৈ যিখিনি বনাবৰ কাৰণে ৰহুন থেতিলাই লৈছো এটা পিয়াজ কেইটামান জলকীয়া আৰু দুটা মাছ বেছি মাছৰ দৰকাৰ নাই দুটা তিনিটা হলেই হৈ যায় পুই শাক আৰু আলুৰ ব্যঞ্জনখন খাবলৈ বহুত ধুনীয়া হয় হেহে মই বনালো কেৰাহী বহাই দিলো দি তাতে অলপ তেল দি দিলো বেছিকে নহয় অলপকে কেইটামান জিৰা দি দিলো আৰু ইয়াতে দি দিম মই পিয়াজ আৰু দি দিম মই এটা নেহৰু থেতিলাই লোৱাখিনি আৰু অলপ লৰাই চৰাই লৈ এতিয়া দি দিম মই ইয়াতে নিমখ আৰু দি দিম মই ইয়াতে হালধি গুড়ি ইয়াৰ পিছত দি দিম মই জলকীয়া এতিয়া ধুনীয়াকৈ পিয়াজ নেহৰু জলকীয়া এইখিনি ভাজি লম মই এতিয়া মই খিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল আৰু এতিয়া দি দিম মই আলু কাটি ৰখা আৰু শাকখিনি দি দিম ইয়াতে শাকখিনি ধুনীয়াকৈ তল ওপৰ কৰি লৰাই দিম এতিয়া চব্জিখিনিত মই ঢাকনি লগাই দিম এতিয়া ঢাকনিখন গুচাই অলপ জিৰা গুড়ি দি দিলো দি আকৌ জিৰা গুড়িখিনি দি চব্জিখিনি মই ধুনীয়াকৈ লাৰি চাৰি ল'ম এনেকৈ লৰাই ল'ব যাতে একেলগ হৈ যায় এতিয়া মাছ দুটা ভাঙি দিম চব্জিখিনি দি আকৌ ঢাকি দিম ঢাকি দিয়াৰ পিছত আকৌ মই ঢাকনিখন খুলি চাম মোৰ তৰকাৰী ৰেডি হৈ গৈছে কালাৰটো চাই হেৰি নকৰিব শাকত সদায় হালধি কমে দেখা যায় সেয়েহে এনেকুৱা হ'ল আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে মই যেনেকৈ বনাইছোঁ সেনেকৈ আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা হয় খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে পুই শাকৰ ব্যঞ্জনখন